নমস্কাৰ বন্ধুসকল, কি খবৰ? আমাৰ ঘৰৰ একেবাৰে ওচৰতে নেমু বাৰী এখন আছে, দেখিছেনে? আমাৰ নেমু কিনিবলৈকে নহয়, ইয়াত গোল নেমু কাজি নেমু দুয়োটাই পোৱা যায়। আৰু আজি লক্ষী পূজাৰ দিনাখন ভাবিছোঁ কি গডৰেজটো অলপ চাফা কৰি লওঁ বুলি, যিহেতু একেবাৰে খেলি মেলি হৈ আছে চবফালে, দেখিছেনে? খেলি মেলি আৰু এই কাপোৰযোৰ হৈছে মই কোনে বিয়া হৈ আহিয়ে পিন্ধিছিলোঁ। আৰু এয়া মোৰ গডৰেজটো চফা হৈ গ'ল, দেখিছেনে? মানে পুতলাকেইটা এইফালে বেটিৰ কাপোৰবোৰ ৰাখিছোঁ। আৰু গডৰেজটো চফা ফুল ভিডিঅ' চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ভিডিঅ'টো যদি চাই ভাল পায় তেন্তে এটা লাইকো কৰি দিব। আৰু মাজত ৰাখিছোঁ মোৰ কাপোৰবোৰ, আৰু তলত কিছুমান সৰু সুৰা বস্তু ৰাখিছোঁ। আৰু গধূলি আমাৰ খচিলোঁ এইফালে ৰুটি খচি মেলি এনাই দি পঠিয়াইছিলে পায়স আৰু প্ৰসাদ। এইবাৰ যিহেতু আমাৰ ঘৰত পাতিবলৈ নোৱাৰোঁ, সেইবাবে এনাই দি পঠিয়াইছিলে প্ৰসাদ। খাই মেলি লুচিখন পূৰাত লাগিলোঁ। আৰু লুচিবোৰ মোৰ পুৰিলেহে ওলাইছে, ফুলিলেহে ভাল লাগে। এনেদৰে যদি নুফুলে ভাল নালাগে। আজি পিছে ফুলিলে বাৰু। আজি তেন্তে ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। নতুন ভিডিঅ'বোৰ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। বাই।